প্ৰথমতে মোৰ ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল, বাৰু মোৰো ভাল, কিন্তু মনটো বহুত বেছি বেয়া লাগিছে। তাকে ভাবিলোঁ মই এটা ভিডিঅ' বনাম, কিন্তু কিয় মনটো বেয়া লাগিছে আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাব বুলি আশা ৰাখিলোঁ। এইটো বাৰু ৰাস্তা নে খাল আপোনালোকে ধৰিব নোৱাৰিব, মই যদি নকওঁ এইটো ৰাস্তা হয়। আমি অহা যোৱা কৰিব লাগিলে এতিয়া আমি তলেদি অহা যোৱা কৰিব লাগে। 2012 চনৰ পৰা এইটো এনেকৈ আছে এতিয়ালৈকে, আৰু আমি যিমান আগবাঢ়ি থাকিম সিমান আপুনি ৰাস্তাটো ভাঙা দেখা পাব, বেলেগ দেখা নাপায়। মানে এই এটা ভাঙা, তাৰ অলপ দূৰ যাম তেতিয়াও ভাঙাই দেখা পাব। এইটো এটা ৰাস্তা, কিন্তু যদি বহুত বেছি একদম পানী হয় এইটোত মানে এইফালৰ পৰা মই সিফালে যাব নোৱাৰিম, কিন্তু এতিয়া মই পাৰ হ'ব পাৰিম এইটো, কিন্তু নেক্সট যিটো ভাঙা সেইটোত মই পাৰ হ'ব নোৱাৰিম। বানপানী আহিলে আমাৰ যাতায়াতটো মানে একো ব্যৱস্থাই নাথাকে। আমি পথাৰেদি অহা যোৱা কৰিব লাগিব, নাইবা ভেল বনাব লাগিব, নাইবা নাও বনাব লাগিব। এই এটা ভাঙা, যিটো তামোলবিলাক দেখা পাইছে সেই তামোলৰ সেই পিছত সেইটো আপোনাৰ নদী। আৰু মই য'ৰ পৰা থিয় হৈছোঁ মই ৰাস্তাৰ পৰা থিয় হৈ আছোঁ, কিন্তু বেছি দূৰত্ব নাই। এয়া চাওকচোন কিমান ধাৰ, কিন্তু মোবাইলৰ কেমেৰাত সিমান ধাৰটো আপোনালোকে অনুভৱ কৰিব নোৱাৰিব। চাওক, এইটো চিধা ৰাস্তা, কিন্তু তাৰ আগত অলপমান যাওঁ যদি মই যাব পাৰিলে দেখালোঁ হয়, কিন্তু তাত পৰাও মানে ভাঙাই আছে। এইটো চিধা বৈ গৈছে, তাত এঘৰ মানুহ আছিলে। এই যোৱাবাৰ আগৰবাৰ ভাঙিছে, তেতিয়াৰ পৰা ঘৰটো নাই বাৰু, তিহঁতে পথাৰত ঘৰ বান্ধি আছে। তাৰ যিটো অলপ মাজত আৰু গেপছ আছে সেইটো তাৰ পিছতো এটা ভিডিঅ' ক্লিপ আছে মানে ঘৰ আছিলে, সেইটো এয়া চাওকচোন বৃদ্ধাগৰাকী কিমান মানে দুখত কান্দিব লগা হৈছে। নিজৰ মানে আপোন ঘৰখন ভাঙাৰ পিছত কেনেকুৱানো পৰিস্থিতি হয় এই বৃদ্ধাগৰাকীলৈ চাওক। মানে চব খেতি কৰিছিলে মানুহখিনি, ইমান মানে ধুনীয়া দেখা হৈছিলে পথাৰখন, পৰশিক লগি বহুত ধুনীয়া দেখা হৈ আছিলে, সেউজীয়া। কিন্তু এতিয়া চাওকচোন চব পানীৰ তলত আৰু